অসমৰ 1 লাখ যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা। এই 2 লাখ টকা আপোনালোকে কেনেদৰে লাভ কৰিব, ক'ত কেনেদৰে আবেদন কৰিব লাগিব, এই গোটেইখিনি তথ্য লৈ পেলাই মই ভৃগুচুটিয়াই আপোনালোকলৈ এই ভিডিঅ'টি যুগুত কৰিছোঁ। আৰু যদিহে ভিডিঅ'টি ভাল লাগে ভিডিঅ'টি লাইক কৰি দিব। চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়া ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহকচোন সবিশেষ জানো আমি। বৰ্তমান অসমত আপোনালোকে সকলোৱে জানে যে যিমান নিবনুৱা আছে সেই নিবনুৱাসকলৰ তুলনাত চাকৰিৰ সংখ্যা তেনে নগণ্য। গতিকে এনে এটা সময়ত অসম চৰকাৰে যি পদক্ষেপ লৈছে এইটো সঁচাকৈ যুগান্তকাৰী বুলি ক'ব লাগিব। যদিহে ফলপ্ৰসূ হয়, তাৰমানে যদিহে তেওঁলোকে যেনেধৰণে বাজেটত ধাৰ্য কৰিছে সেই অনুপাতে যদি তেওঁলোকে সঁচাকেই দিয়ে তেতিয়াহ'লে এটা যুগান্তকাৰী পদক্ষেপ বুলি আমি শলাগ ল'ব লাগিব। কিন্তু হ'বনে নহয় এইটো সময়েহে অৱশ্যে নিৰ্ধাৰণ কৰিব। কিন্তু মই যিটো ঘোষণা কৰিছে সেই ঘোষণাৰ বিষয়েহে মই আপোনালোকৰ আগত অৱগত কৰিবলৈ বিচাৰিছোঁ। যে অসম চৰকাৰে আৰু মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ বাজেটত প্ৰতিগৰাকী যুৱক যুৱতীলৈ, মানে এইবাৰ অৱশ্যে 1 লাখক ধৰিছে তেওঁ, 1 লাখ যুৱক যুৱতীলৈ প্ৰত্যেককে 2 লাখকৈ টকা ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে দিব। আমাৰ বহুতেই ব্যৱসায় কৰিবলৈ মন মেলে, ব্যৱসায় কৰিব বিচাৰে, কিন্তু টকাৰ অভাৱত মানে পুঁজিৰ অভাৱৰ কাৰণে তেওঁলোকে ব্যৱসায়টো আৰম্ভ কৰিব নোৱাৰে। 2 লাখ টকা ব্যৱসায় এটাৰ কাৰণে একেবাৰে নগণ্য, কিন্তু আমি অন্ততঃ আৰম্ভটো কৰিব পাৰিম। ইয়াৰ পিছত আপোনালোকে কেনেদৰে আগুৱাই লৈ যায় সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু অন্ততঃ আৰম্ভ কৰিবৰ কাৰণে 2 লাখ টকা তেওঁলোক আগবঢ়াম বুলি কৈছে। এইটো সঁচাকৈ যুগান্তকাৰী পদক্ষেপ যদিহে দিয়ে। তাৰ কাৰণে এইবাৰ 2023-24 বৰ্ষৰ বাজেটত তেওঁলোকে 1000 কোটি টকা ধাৰ্য কৰিছে। মুখ্যমন্ত্ৰী স্ব নিয়োজন যোজনাৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্যসমূহ হৈছে যিসকল ডেকা গাভৰুৱে মানে যুৱক যুৱতীয়ে কোনো এটা উদ্যোগ, লঘু উদ্যোগ হওক বা ফাৰ্ম হওক তেওঁলোকে আৰম্ভ কৰিম বুলি ভাবিছে, কিন্তু তেওঁলোকৰ ওচৰত পুঁজি কম আছে, তেওঁলোকৰ আইডিয়া আছে, কৰিবলৈ মন আছে, তো তেওঁলোকৰ কাৰণে এই পুঁজি আগবঢ়াব বিচাৰিছে। আৰু প্ৰথম বছৰ অৰ্থাৎ 2023-24 বৰ্ষত তেওঁলোকে 1 লাখ যুৱক যুৱতীক প্ৰতিজনকে 2 লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰিছে, প্লেনিং কৰিছে আচলতে। আৰু এই পইচাটোৱেদি এইটো মানে এই 2 লাখ টকা যিটোৱে 3 বছৰলৈ দি থাকিব, মানে এজনে এবাৰেই পাব, 3 বছৰলৈ তেওঁলোকে দিব। আৰু ইয়াৰ যোগেদি অসম চৰকাৰে আশা কৰিছে যে বহুতো অসমীয়া যুৱক যুৱতীয়ে আত্মসংস্থাপনৰ সুবিধা পাব। এতিয়া জানো মুখ্যমন্ত্ৰী স্ব নিয়োজন যোজনাৰ সুবিধাসমূহ কি কি? এটা লিখিছে তেওঁলোকে, young entrepreneurs will be able to get seed capital from the government to start their business or enterprise. 1 lakh entrepreneurs will be able to get seed capital from the government to start business. The government of Assam will provide 2 lakh rupees to the entrepreneurs for the period for 3 years. মই আগতে এইখিনি কথা অনুকি আছোঁ। আমি যদি সংক্ষেপে জানিব বিচাৰোঁ যে 1 লাখ যুৱক যুৱতীক প্ৰথম বছৰৰ কাৰণে 2 লাখকৈ টকা আগবঢ়াব ব্যৱসায় আৰম্ভ কৰিবৰ কাৰণে। এতিয়া জানো হওক আমি যোগ্যতাৰ বিষয়লৈ, অৰ্থাৎ কোন কোন এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব, কোনে কোনে আবেদন কৰিব পাৰিব, এই সবিশেষ তথ্য আমি জানো আহক। যে এই আঁচনিত আবেদন কৰিবলৈ হ'লে আপোনালোকে অসমৰ নাগৰিক হ'ব লাগিব। ভাৰতীয় নাগৰিক হোৱাৰ উপৰিও আপুনি অসমৰ বাসিন্দা হ'ব লাগিব। দ্বিতীয়তে আপোনালোকে ডাঙৰ উদ্যোগৰ কাৰণে আবেদন কৰিব নোৱাৰে। আপোনালোকে লঘু উদ্যোগ, ক্ষুদ্ৰ উদ্যোগ বুলি যাক কোৱা হয়, বা ফাৰ্ম, পিগাৰী ফাৰ্ম, লেয়াৰ ফাৰ্ম এইবিলাক হ'ব পাৰে, সেইবিলাকৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব। তৃতীয়তে ছেল্ফ হেল্প গ্ৰুপ, আত্মসহায়ক যিবিলাক গ্ৰুপ আছে আৰু যিবিলাক মহিলাসকলৰ যিবিলাক গোট আছে তেওঁলোকে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। আৰু যদিহে আপোনালোক এই তিনিটাৰ কোনো এজন, তেতিয়াহ'লে আপোনালোকে এই আবেদন কৰিবৰ কাৰণে যিখিনি ডকুমেণ্ট লাগে সেই ডকুমেণ্টসমূহ এতিয়াই যুগুত কৰক। জানো হওক এই আঁচনিৰ যদি আমি সুবিধা ল'ব বিচাৰোঁ তেতিয়াহ'লে আমাক কি ডকুমেণ্টৰ দৰকাৰ হ'ব? প্ৰথমতে আমাক আধাৰ কাৰ্ড লাগিব, পেন কাৰ্ড লাগিব, ডমিচাইল চাৰ্টিফিকেট লাগিব। যদিহে আপোনাৰ নাই এতিয়াও আপুনি উলিয়াই ল'ব। ছেল্ফ ডিক্লেৰেশ্যন এখন ফৰ্ম থাকিব, সেইখনত একো নাই, আপোনাৰ চহী লাগিব মাত্ৰ, তাতে কিছুমান তথ্য আপুনি ফিল আপ কৰিব লাগিব, তাৰপিছত চহীটো কৰিলে হৈ গ'ল। ইনকাম চাৰ্টিফিকেট এখন উলিয়াব লাগিব, এতিয়া এবাৰ সাজু কৰি ৰাখক যদিহে নাই। প্লেনিং অফ বিজনেছ, এইটো চবতকৈ ডাঙৰ কথা। আপুনি কি ব্যৱসায় কৰিব প্ৰথমতে চিন্তা চৰ্চা কৰক। আপোনাৰ সুবিধা অনুযায়ী সেই ব্যৱসায়টো কৰিবৰ কাৰণে আপোনালোকৰ উপযুক্ত মাটি আছেনে নাই, জেগা আছেনে নাই, নে লিজত ল'ব নেকি, আপোনাৰ কাৰণে কোনটো চুইটেবল হ'ব, ভাল হ'ব, সেইটো ঠিক কৰক। ঠিক কৰি এটা প্লেনিং বনাব লাগিব আপুনি, ঠিক আছে। তাৰপিছত মোবাইল নম্বৰটো চবৰে আছে, বেংক একাউণ্ট যদি নাই আপোনালোকে এতিয়া বেংক একাউণ্ট খুলি লওক।
বেংক একাউণ্ট থাকিলে বেংক পাছবুক থাকিবই আপোনাৰ, আৰু পাছপোৰ্ট চাইজ ফটো লাগিব। এইটো পটককৈ হৈ যাব। কিন্তু ইয়াত আপোনালোকৰ প্লেনিং অফ বিজনেছ আৰু ডমিচাইল চাৰ্টিফিকেটটো কেইদিনমান সময় লাগিব। আপোনালোকে এইটো উলিওৱাৰ ব্যৱস্থা কৰক। আৰু মেইন কথা হ'ল প্লেনিং অফ বিজনেছ, এইটো চবতকৈ ইম্পৰ্টেণ্ট কথা। আপোনালোকৰ হয়তো কেতিয়াবা ইণ্টাৰভিউ তাত হৈ যাব পাৰে। জেনেৰেলি ইণ্টাৰভিউ তাত নহয় বুলি কৈছে, আপোনালোকে মাত্ৰ অনলাইন আবেদন কৰিলেই হৈ যাব বুলি কৈছে। এতিয়ালৈকে অৱশ্যে অনলাইনটো খোলা নাই। যেতিয়া খুলিব আমি সময়ে সময়ে আপডেট কৰিম। সেই অনলাইন যেতিয়া খুলিব পৰ্টেলত, তেতিয়া অনলাইনত আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়ালৈকে খোলা নাই। আপোনালোকে ডমিচাইল চাৰ্টিফিকেট আৰু প্লেনিং অফ বিজনেছ এইটো আগতীয়াকৈ মাথা মাৰক। গতিকে আশা কৰোঁ কথাখিনি আপোনালোকে গম পালে, আৰু ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। যদিহে ভাল লাগিলে আৰু কিবা কথা জানিবলৈ যদি আপোনালোকৰ থাকি গৈছে কমেণ্ট কৰিব, মই নিশ্চয় আপোনালোকৰ কমেণ্টসমূহৰ ৰিপ্লাই দিম। আৰু আজিলৈ ভিডিঅ'টি মই ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।